এইকেইদিন য'তে গৈছোঁ তাতে অকল বিদুৰ ভাই মই বোলো কোনো কাৰণো ভাইও এইটো এইবুলিকে উলিয়ালোঁ গাড়ীখন লৈ। এইটো আমাৰ ধুদুৱালি যোনটো এতিয়া ধুদখিনিয়ে বনোৱাতকৈও অধচ হৈ আছে। যোৰহাট আহি পালোঁ ৰাগ শ্ব'ৰুমটোত, য'ত মজা মজা অফাৰ দি আছে। এতিয়া শ্ব'ৰুমটোত আহি পেলাই নিজকে চালোঁ অলপ আইনাখনত। ইমান অফ দেখিয়া সময়ত ট্ৰায়েল ৰুম পালোগৈ দেই। ইয়াতো আইনা দেখিছেনে, ইফালেও আইনা ইফালেও আইনা। ৰাম ৰাম ক'ত চাম নিজকে, বোলো পেন এটাকে ল'লোঁ আৰু ইমান অফ দেখি পেলাই। এইটো হৈছে আমাৰ দ্বিতীয় অফিচ, য'ত এইফালে আপোনালোকৰ ট্ৰেইনিংবোৰ হয়। এতিয়া আহিলোঁ আমি স্মাৰ্ট বজাৰ, য'ত বস্তুবোৰতো মজা মজা স্মাৰ্ট বস্তু, কিন্তু পকেটটোহে স্মাৰ্ট নহয়, বুজিছেই নহয় আৰু। পিছে আপোনালোকে HDFC বেংকৰ ফ্ৰণ্টতে থকা এই ফুচকাটো কিন্তু খাব বম টেষ্টি দেই। এতিয়া আমি আহি গ'লোঁ আমাৰ মেইন কামটো। ঐ বিদুৰ ভাই কেনি গ'ল অঁ এইটো পালোঁ বিদুৰ ভাই। फिल्म देखने आया और ये ऐड नहीं देखा तो क्या है क्या। এই আমাৰ ওলাই গ'ল মেইন আমাৰ বিদুৰ ভাই কেৰেক্টাৰকেইটা, মেইন বিদুৰ ভাইকেইটা। চিনেমাখন কিন্তু বম মজা হৈছে, চাবই লাগিব দেই। আকৌ ইয়াতো হলতো আইনা